প্ৰশ্ন কাকত ফাদিল বিষয়টো লৈ খবৰতে চৰ্চা চলি আছে এইটো ফাদিল বুলি ক'বলৈ গ'লে একচুৱেলি নহয় কাৰণ মই আপোনাৰ ইনভিজিলেটৰ মিষ্টেকৰ কাৰণে মই লৈ আহিছোঁ আৰু তেখেতে যদি ক'লে হয় যে জমা দি থৈ যোৱা তেন্তে মই জমা দি থৈ আহিলোঁ হয় আৰু আগে পিছত মই ধৰক এনে দুই এটা পৰীক্ষা দিছোঁ আৰু এছা পৰীক্ষা ফাৰ্ষ্ট দিছোঁ তাত কোনো ধৰণৰ পৰীক্ষা প্ৰশ্ন কাকত দিয়া নাই তেনেকৈ মই ভাবিছোঁ ইয়াতো কিবা খেলি মেলি এটা হৈছে তেনেকৈ আহি মই গেটত ৰখিছোঁ 10 মিনিটমান সময় ৰেপিডৰ কাৰণে তাতো ৰখিলোঁ ইয়াতো ৰখি পেলাই দেখিছোঁ কোনো ধৰণৰ একো এনাউন্সমেণ্ট অহা নাই ছাৰহঁতৰ ফালৰ পৰা সেইকাৰণে মই লৈ গুচি আহিছোঁ আহি পেলাই লগৰজনে ক'লে যে মই ক'লোঁ তেখেতক যে মোৰ তহঁতৰ কিবা পৰীক্ষাৰ প্ৰশ্ন দিছেনে সি কৈছে যে আমাক দিয়া নাই মই বোলো আমাক দিছে তাৰপিছত সি কৈছে বৰ ষ্টাডিৰ কাৰণে মোক দিবিচোন তাৰপিছত মই তাক দিলোঁ দিয়াৰ পিছতে মানে সি হয়তো কাৰোবাক দিছিল চাগে সেইকাৰণে ভাইৰেল হ'ল ষ্টাডিৰ কাৰণে শ্বেয়াৰ কৰাটো স্বাভাৱিক কথা হয় এইটো একচুৱেলি ভাইৰেল হৈছে আৰু মানে পৰীক্ষাৰ চলি থকা সময়ত হোৱা নাছিল নাই ধুনীয়াকৈ পৰীক্ষা হৈ গৈছে আমাৰ আৰু চেক কৰোঁতে ধুনীয়াকৈ ফ্ৰণ্টত চেক কৰিছে আমাৰ একো নিব দিয়া নাই প্ৰথম তোমাৰ পৰা ভাইৰেল হৈছে অঁ হয় তুমি এক কথা যদি ক'বলৈ যোৱা যায় হয় পৰীক্ষা চলি থকা বা পৰীক্ষাৰ আগমুহূৰ্তত কুৱেশ্যন পেপাৰখন নাই তুমি নিজেও পৰীক্ষা দিয়া মই নিজে পৰীক্ষা দিছোঁ হয় 5 নম্বৰ ৰুমত দিছোঁ ললিত চন্দ্ৰ ভৰালী কলেজ মালিগাঁও এইটো ইনভিজিলেটৰ ভুলৰ কাৰণে হয় তেখেতৰ ভুলৰ কাৰণে হৈছে এইটো ঠিক আছে